এভৰিৱান প্ৰিয়ংকাছ কুকিং এণ্ড লাইফষ্টাইল চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ অহা ৰেচিপিটো হৈছে আনাৰসৰ জাম। এই জাম বনাবলৈ অতি সহজ, মাত্ৰ 3টা ইনগ্ৰিডিয়েণ্টছ ব্যৱহাৰ কৰি এই জাম তৈয়াৰ কৰিছোঁ। তেন্তে চাওঁ আহক কেনেকৈ বনালোঁ। এটা মিডিয়াম সাইজৰ আনাৰস লৈছোঁ। আনাৰসটো ধুই ভালদৰে সৰু সৰু টুকুৰা কৰি কাটি লৈছোঁ আৰু লগতে লৈছোঁ 1 কাপ চেনি আৰু এটা নেমুৰ ৰস উলিয়াই লৈছোঁ। মই এতিয়া মিক্সি এটাত আনাৰসখিনি ভালদৰে পিচি ল'ম। পানী ব্যৱহাৰ নকৰোঁ কাৰণ আনাৰসটো বহুত ৰসাল হয়। এতিয়া ডাইৰেক্ট কেৰাহীত পিচি লোৱা আনাৰসখিনি দি দিম আৰু লগতে চেনিখিনিও দি দিম। গেছটো সিম কৰি দিছোঁ যাতে চেনিখিনি লাহে লাহে গলি যায় আৰু সঘনাই লৰাই যাম। চেনিখিনি ভালদৰে গলি গৈছে। এতিয়া গেছৰ ফ্লেমটো হাই কৰি দিম আৰু জামখিনি লৰাই থাকিম যাতে কেৰাহীখনত লাগি নধৰে। এয়া জামখিনি অলপ অলপকৈ ডাঠ হ'বলৈ লৈছে। এতিয়া ইয়াতে মই নেমু ৰসখিনি দি দিম। নেমু ৰসে প্ৰিজাৰ্ভেটিভৰ কাম কৰে আৰু জামখিনি বহুত দিন ভাল হৈ থকাত সহায় কৰে। আৰু ভালদৰে লৰাই যাম। এয়া জামখিনি লাহে লাহে ডাঠ হৈ আহিছে। এতিয়া চেক কৰি চাম জামখিনি হৈছে নাই। এতিয়া হাতত এনেদৰে লৈ চাইছোঁ, এটা তাৰৰ নিচিনাকৈ ওলাইছে। এতিয়া মানে মোৰ জামখিনি হৈ গৈছে। এতিয়া গেছটো অফ কৰি অলপ ঠাণ্ডা হ'বৰ বাবে ৰাখি দিম। অলপ ঠাণ্ডা হোৱাৰ পাছত মই এটা গ্লাছৰ পাত্ৰত জামখিনি ভৰাই দিম। এয়া ৰেডি হৈ গ'ল আনাৰসৰ জাম। ব্ৰেড, ৰুটি, পৰঠা সকলোতে লগাই খাই বৰ ভাল লাগে আৰু আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব আৰু লগতে মোৰ যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।